প্ৰথমে আমি অটো আঁকিম। অটো আমি কেনেকৈ আঁকিব লাগে চোৱাচোন। প্ৰথমে এডাল আমি দীঘলকৈ এনেকৈ আঁচ টানি ল'ম। এই আঁচডালক আমি মাত্ৰা বুলি কওঁ। তাৰপিছত ঠিক সোঁ মাজতে আমি এনেকৈ এটা বল বনাই আমি তললৈ এনেকৈ টানি এনেকৈ আঁচডাল মাত্ৰাডালত লগাই দিম। তাৰপিছত আমি তললৈ এনেকৈ দিম আৰু ওপৰলৈ আনি মাত্ৰাডালত লগাই দিম। এইটো হৈছে অ। তাৰপিছত আমি পুনৰ আকৌ দীঘলকৈ আঁচ টানিম, যাক আমি মাত্ৰা বুলি কওঁ। তাৰপিছত পুনৰাই আমি অটোৰ নিচিনাকৈ এনেকৈ তললৈ আনি ওপৰলৈ আনি মাত্ৰাডালত লগাই দিলোঁ। তাৰপিছত আকৌ তললৈ এনেকৈ দি আকৌ ওপৰলৈ এনেকৈ আনি মাত্ৰাডালত আমি লগাই দিলোঁ। ইয়াৰ পিছত আমি এনেকৈ দিম, তাৰপিছত এনেকৈ এডাল আঁচ টানিম, ইটোক কয় আ। ইয়াৰ পিছত আমি লিখিম হৰ্ষই। হৰ্ষই প্ৰথমে আমি মাত্ৰাডাল টানিলোঁ, তাৰপিছত আমি এনেকৈ ওপৰত এডাল দিলোঁ, তাৰপিছত আমি বলটো বনাই এনেকৈ তললৈ এনেকৈ আনিলোঁ, তাৰপিছত এনেকৈ দিলোঁ। এইটো হৈছে হৰ্ষই। ইয়াৰ পিছত আমি আকৌ দীৰ্ঘই লিখিম। দীৰ্ঘইটো আমি ঠিক তেনেকৈ আগৰ কিটাৰ নিচিনাকৈ এডাল দীঘল আঁচ দিলোঁ। ইয়াৰ পিছত আমি ওপৰৰ আঁচডাল এনেকৈ দি ল'ম প্ৰথমে। তাৰপিছত আমি এনেকৈ বল বনাম, এনেকৈ আনিম, এনেকৈ ওপৰলৈ নি তাৰপিছত এনেকৈ তললৈ দিম। এইটো হৈছে। তাৰপিছত আমি লিখিম হৰ্ষৌ। প্ৰথমে আকৌ তেনেকৈ মাত্ৰাডাল দি লওঁ। দিয়াৰ পিছত আমি ওপৰৰ আঁচডাল এনেকৈ দিম। ইয়াৰ পিছত আমি ঠিক সোঁ মাজতে এনেকৈ দিম, তললৈ নিম। নিয়াৰ পিছত আমি এনেকৈ ঘূৰাই দি এনেকৈ লিখিম। এইটোক কয় হৰ্ষৌ। ইয়াৰ পিছত আমি পুনৰ এডাল মাত্ৰা টানিম। তাৰপিছত আমি ওপৰৰ আঁচডাল এনেকৈ দিম। তাৰপিছত আমি তললৈ এনেকৈ এডাল আঁচ টানিম, এনেকৈ দি এনেকৈ আমি ওপৰৰ মাত্ৰাডালত লগাই দিম। ইয়াৰ পিছত আমি এনেকৈ লগাই দিম। এইটো হৈছে দীৰ্ঘৌ। ইয়াৰ পিছত আমি ৰিটো আঁকিম। দেখিবলৈ বৰ ধুনীয়া এটা স্বৰবৰ্ণ। প্ৰথমে আমি বলটো এনেকৈ বনাম, বনাই আমি এনেকৈ দিম, এনেকৈ দি তাতে এনেকৈ তললৈ আনি এনেকৈ দি এনেকৈ দিম। তাৰপিছত আমি এনেকৈ দিম, এনেকৈ। এইটো হৈছে ৰি। ইয়াৰ পিছত আমি এটো আঁকিম। এটো লিখিম। প্ৰথমে আমি এনেকৈ বল বনাম, বল বনাই তললৈ এনেকৈ টানিম, তাৰপিছত এনেকৈ দিম। এইটো হৈছে এ। ইয়াৰ পিছত আমি আকৌ পুনৰ লিখিম, তললৈ দিম। এইটো হৈছে ঐ। ইয়াৰ পিছত আমি উ লিখিম, বল বনাম, এনেকৈ এনেকৈ এনেকৈ। এইটো হৈছে উ। ইয়াৰ পিছত আমি লিখিম ঔ। বল এটা বনাম, এনেকৈ লিখিম, এনেকৈ লিখি এনেকৈ টানিম, তাৰপিছত আমি এনেকৈ দিম। এয়া হৈছে ঔ।